চেনেল আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই আচলতে আজি ভিডিঅ'টো অলপ বেলেগ হ'ব এইটোৱে, মই যিহেতু কেকৰ এদিনীয়া কৰ্মশালা লৈছিলোঁ। আচলতে কৰ্মশালা লোৱা হ'ল ভিডিঅ'টো মই দিয়াহে হোৱা নাই। আজি ভাবিলোঁ সেই ভিডিঅ'টোকে দিওঁ। বহুত দিন যিহেতু ইউটিউবত মই অহাও নাই, একোটিয়াও নাই। ভিডিঅ'টো আচলতে ওৱান ডে আৰ্টিং এণ্ড বেকিং ৱৰ্কশ্বপৰ মানে কৰ্মশালাৰ ওপৰতে ব্লগটো আছিলে। মই পৰীক্ষা দুদিনমান হ'ল, যিহেতু মই এদিনীয়া কৰ্মশালাত কি শিকাওঁ, কেনেকৈ শিকাওঁ তাৰ বিষয়ে অলপ থুলমূলকৈ সম্ভৱ নহয় গোটেই দিনটো ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিবলৈ। মই ৰাতিপুৱা 10টাৰ পৰা 4টালৈকে শিকাওঁ। তাৰে থুলমূলকৈ যিমানখিনি পাৰোঁ তাকে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ চাই আপোনালোকে নিশ্চয় ভাল পাব। যদিহে ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে লাইক কমেণ্ট কৰিব। কেনেকুৱা পালে তাৰ বিষয়ে জনাব। আৰু কোনোবাই যদি মোক কণ্টেক্ট কৰিব বিচাৰে, কোনোবাই শিকিবলৈ যদি বিচাৰে শিকিব পাৰিব। মোক কণ্টেক্ট মই দি দিম, লিংকটো দি দিম, মোৰ ইনষ্টাগ্ৰাম আইডিটোও দি দিম লগতে। মই হ'ব সেয়ে আজি চাওকচোন কেনেকুৱা পায় মোৰ ভিডিঅ'টো চাই। মই কেনেকৈ কি শিকালোঁ, শিকাৰ মানে হাৰত কেনেকুৱা লাগিলেনো শিক্ষালৰ দিনটো। এখন টেবুলত এনেদৰে মুখৰ আগত সকলোখিনিকে ৰাখি মই এনেকৈ ষ্টাৰ্ট কৰি লৈছোঁ কামটো। প্ৰথমতে ক্ৰীমখিনি ব্লেণ্ড কৰি লৈছোঁ। যিহেতু ক্ৰীমখিনি লিকুইড ফৰ্মত থাকে, আমি ক্ৰীমি বনাব লাগিব। ক্ৰীমখিনি ফেটাৰ পদ্ধতিটো দেখাই আছোঁ, মই প্ৰচেছটো দেখাই গৈ আছোঁ কেনেকৈ ফেটিব লাগে। প্ৰথমবাৰ মই এনেকৈ দেখাই গৈছোঁ ষ্টুডেণ্টখিনিক। পাছৰ বাৰত সকলোকে কৰিবলৈ দিয়া হ'ব। চাই যাওকচোন বাৰু কেনেকৈ কৰিলোঁনো। ৰেডি কৰিম। এতিয়া ক্ৰীমখিনি হৈ গ'ল। এতিয়া কেকটো 3টা লেয়াৰত কাটিব লাগিব। এইটো ফাৰ্ষ্ট লেয়াৰ সমানকৈ কাটিব লাগিব, যিহেতু সমান হ'লে কেকটো কাট কৰিলে, পিচ কৰিলে তেতিয়া দেখিবলৈ শুৱনি হয়। এতিয়া 3টা লেয়াৰত কাট কৰা হৈ গ'ল। তাৰ পিছত এতিয়া চবে খাবলৈ টেষ্ট কৰিবলৈ দিছোঁ কেকটো কেনেকুৱা হৈছে। চবে চাই কৈছে মোক কেনেকুৱা হৈছে কেকটো। চবে এতিয়া কেকৰ টেষ্টত ব্যস্ত হৈ আছে। কেনেকুৱা হৈছে স্পঞ্জটো খাই টেষ্ট লৈ আছে। মিলাই এতিয়া ধুনীয়াকৈ এডোখৰ সমান কৰি এতিয়া ক্ৰীম লগাম। চেনি চিৰা লৈছোঁ। এয়া চেনি চিৰা 2 চামুচ, চেনিত এবাটি পানী, 2 চামুচ চেনি আৰু পানী মিলাই ইয়াত চেনি চিৰাপ বনাই লৈছোঁ। লগতে ক্ৰাছখিনি ৰেডি কৰি লৈছোঁ। ক্ৰাছখিনি যিহেতু এটা পাত্ৰত উলিয়াই লৈছোঁ, মই পাত্ৰত উলিয়াই এনেকৈ অকণমান মিলাই লৈছোঁ যাতে অকণমান ব্লেণ্ড হৈ। এতিয়া বেলেগ ধৰণৰ থাকে, ধৰি লওক বহুতকেইটা ফ্লেভাৰ আজিকালি এভেইলেবল মাৰ্কেটত, যোনে যোনটো ফ্লেভাৰ দিব পাৰে। মই ইয়াত পাইনাপলো লৈছোঁ। কেকটো স্পঞ্জি হ'বলৈ যিহেতু মই চিৰাপ ব্যৱহাৰ কৰিছোঁ, চিৰাপৰ সলনি কণ্ডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰে। মই অকণ সৰহকৈয়ে দিছোঁ, যিহেতু কেকটো অকণমান ডাঙৰকৈ কাটিছোঁ। মোৰ কেকটো স্পঞ্জটো 2 পাউণ্ডৰ আছিলে। এইটো কেক যিহেতু কেকৰ স্পঞ্জটো ডাঙৰ কাৰণে মই ক্ৰীমৰ লেয়াৰটো অলপ ডাঠকৈ ৰাখিছোঁ। কাম কৰাৰ লগতে সিহঁতক বুজায়ো গৈছোঁ ষ্টুডেণ্টখিনিক আচলতে কি কৰিব লাগে, কেনেকৈ কৰিলে ভাল হয় তাৰ বিষয়ে গোটেইখিনি কৈ থকা হৈছে। লগতে এতিয়া ক্ৰীমখিনিৰ ওপৰতে ক্ৰাছখিনি দি দিছোঁ। ক্ৰাছখিনি দি ভালদৰে মিলাই লৈছোঁ। ভালদৰে মিলাই এতিয়া তাৰ ছেকেণ্ড লেয়াৰটো দিম। তাৰ ছেকেণ্ড লেয়াৰটো আচলতে এইটো কেকটোৰ যোনটো ওপৰৰ ভাগটো দিম। যিহেতু কেকত ওপৰৰ লেয়াৰটো মাজত দিব লাগে, যিহেতু যদিও ওখ চাপৰ হৈ থাকে মাজত ক্ৰীমৰ সৈতে মিলি যায়, ধুনীয়া হৈ যায়, ধুনীয়াকৈ মিল খাই যায়। এতিয়া মই মাজৰ লেয়াৰ কৰিছিলোঁ সেইটো তলত ৰাখিছোঁ, ওপৰৰ লেয়াৰটো মাজত ৰাখিছোঁ। আৰু ইয়াতে চেনি চিৰা আপোনাৰ চিৰাপ যিকোনো ধৰণৰ দিব পাৰে। চেনি চিৰা দিলেনো কি হয় তাকে বুজাবলৈ মই ইয়াতে ষ্টুডেণ্টখিনিকো টাচ কৰি চাব দিছোঁ কেকটো, যাতে চালে মানে গম পায়, টাচ কৰিলে গম পায় কেকটো স্পঞ্জি হৈছে, কিমান কোমল হৈছে, কেনেকুৱা হৈছে, ছফ্ট হৈছে। সেইটোকে খালে মানে যে এটা ছফ্টনেছ আহিব মুখত, তাকে কৈ গৈ আছোঁ। আচখিনিও কৰি আছোঁ। এফালে ভিডিঅ' আচলতে বেলেগ এগৰাকীয়ে কৰি আছে, মই জাষ্ট এফালে দেখাই গৈ আছোঁ।
তেনেকৈ এতিয়া এইখিনি দিয়াৰ পিছত আকৌ ইয়াতে ক্ৰীম দিম, ক্ৰাছ দিম, তেনেকৈ দি কেকটো সম্পূৰ্ণকৈ ক্ৰাম কোটিং কৰি ল'ম। এতিয়া এইটো দিয়াৰ পিছত যিহেতু চবতছে ওপৰত যোনটো লেয়াৰ দিম সেইটো হৈছে কাটোতে একেবাৰে কেকৰ তলৰ ভাগটো, যোনটো লেয়াৰ কৰি কাটোতে যোনটো তলৰ ভাগ হয় সেইটো একেবাৰে ওপৰত দিম। কাৰণ কেকটো যদি ওপৰত দিয়া হয় তেতিয়া কেকটো সেই তলৰ ছাইডটো একেবাৰে সম্পূৰ্ণ ধুনীয়া সমান হৈ থাকে। সেই সমান চাইজটো যদি ওপৰত দিয়া হয় কেকটো শ্বেপটো ভাল হয়, ক্ৰাম কোটিং কৰিবলৈ ভাল হয়, কেকটো দেখাত ভাল হয়। একেবাৰে ওপৰৰ লেয়াৰটো যোনটো চবতছে লাষ্টত থাকে কেকৰ কাট কৰিলে সেইটো ওপৰত দিয়া হ'ব। যিহেতু এইটো একদম সমান থাকে, ফ্লেট থাকে, সেইকাৰণে ইয়াত দিয়া হৈছে যাতে কেকটো একদম ওপৰৰ পৰা তললৈকে সমান হয় চাৰিওফালে। ক্ৰাম কাটিং কৰাৰ পিছত এতিয়া ইয়াত ষ্টাৰ নোজেলটো, যোনটো সৰু নোজেলটো, ষ্টাৰ নোজেলটো সেইটোৰে এনেকৈ সেইটো চেপতে ফুল ডিজাইন দিয়া হৈছে, ডিজাইন দি বনাই গৈ থকা হৈছে। এইটো জাষ্ট মই এটা চবকে এবাৰ এনেকৈ দেখাই গৈছোঁ। তাৰ 3টা কেক তাৰ পাছত থাকিব, সেই 3টা সকলোৱে নিজে বেকো কৰিব, ইয়াতে ক্ৰীমো কৰিব, ইয়াতে তেনেকৈ মানে কেকটো ক্লাছটোত শিকোৱা হয়। গোটেই বৰ্ডাৰটোতে সেইটো ডিজাইন দিয়া হ'ব। গোটেই বৰ্ডাৰটো ডিজাইন হৈ যোৱাৰ পিছত এতিয়া ওপৰতে ৰ'জ দিয়া হ'ব 3-4-5মান। এতিয়া এপাহ এইটো ভিডিঅ' কৰা নহ'ল আচলতে, এপাহ বনাই অলৰেডি দিয়া হ'ল, তাতে কেকটো ওপৰতে ৰাখি থোৱা হ'ল। তাৰপিছত এতিয়া 2-3 পাহ আৰু বনাব লাগিব, যিহেতু মই দেখুৱাম বনোৱা। এতিয়া এপাহ বনাই দেখাইছোঁ, লগতে ষ্টুডেণ্টখিনিকো দেখাই গৈ আছোঁ। আচলতে সেয়া সম্পূৰ্ণ নহয়, আচলতে চবেই বাৰীকৈ এনেকৈ চোৱাও হয়, যিহেতু 1-2টা ভিডিঅ' কৰিবলৈ থাকি যায়। আৰু মই যিহেতু কৈছোঁৱে গোটেই দিনৰ ভিডিঅ'টো কৰি আপোনালোকক দেখুওৱা সম্ভৱ একেবাৰেই নহয়। আৰু এয়া মই এনেকৈ বনাই গৈ আছোঁ। আমব্ৰেলাটো আঁকিলে মানে কেনেকৈ অঁকা হয় তেনেকৈ আচলতে পেটাৰ্ণটো হয়। স্প্ৰে কৰি দুবাৰ দি ভালেই লাগিছে, এইফালে বেলেগ কালাৰ, এইফালে এতিয়া ইয়াত এইটো সৰু কলি টাইপৰ নহয়। আৰু ভাইটো কানা আছে, মই ইল্লো কালাৰ এটা পাওঁ। কাটিবলৈ হেৰি নাই কৰা মই উঠাই দিছোঁ। হেৰি থাকিব তোমাৰ কাৰ ষ্টাইলতে লিখি দিম। কেক অলৰেডি হৈ গ'ল। এতিয়া মই বেলেগ এটা স্পঞ্জ ৰেডি কৰিছোঁ। এতিয়া এইটো 1 পাউণ্ডৰ স্পঞ্জ ৰেডি কৰি আছোঁ। মেজাৰমেণ্টৰ সৈতে মই চব এনেকৈ ফেটি লৈছোঁ। আৰু এতিয়া ইয়াত মই ঘৰত ব্যৱহাৰ কৰি থকা
যিহেতু সকলোৱে ঘৰত থকা এই চচপেন বা টিফিন তেনেকুৱা সঁজুলিত মই তেনেকুৱা পাত্ৰত মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই কেক আচলতে মই অভেনতো বেক কৰোঁ, কুকাৰতো বেক কৰোঁ, প্ৰায়ভাগ কুকাৰত বেক কৰোঁ। সেইকাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। যিহেতু সকলোৰে ঘৰত অভেন নাথাকিবও পাৰে, সেইকাৰণে মই কুকাৰত বেক কৰিয়ে দেখাইছোঁ। এনেকৈ বেক কৰি কেনেকৈ স্পঞ্জ সেইটো স্পঞ্জত থাকিব আৰু বস্তুবোৰ আগদিনাখন কৰিলে ফ্ৰিজত থ'লে টান হৈ দেখিবলৈ পাইছে এইপিনে চবপিনে একদম পুৰা কেক বনাই আছে। এইপিনে এইটো কাৰণে স্পেচিয়েলি বনাই আছে চেৰিকি কৰিছা তুমি আমাৰ দেখিলে মানুহ হাঁহিব। গ'ল্ডেনো মাৰি কেক এইটো কেনেকৈ বনায়? কেনেকুৱা পাইছা কেক শিকি চম্পালি? মই কেকৰ প্ৰশিক্ষণ আৰু ল'ম। কোনোবা যদি ওলাই ইণ্টাৰেষ্টেড থাকে মোক কণ্টেক্ট কৰিব আৰু লগতে মই কেকৰ অৰ্ডাৰো লওঁ। মোৰ ডিটেইলছ মই দি দিম।